নহ'ব কাৰণ আজি আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আমাৰ ৰাস্তা মানে এই ৰাস্তা যোনটো হৈছে এটা কথা কয় আমাৰ মাজতে আপোনালোকক এই মানে মোৰ যোনটো মোবাইলটো নহয় এই মোবাইলটো মানে ষ্ট'ৰেজ যোনটো থাকে এই যে মোবাইলটোত যে দিয়া ষ্ট'ৰেজটো পূৰা ফুল হৈ আছে সেইকাৰণে মই মোবাইলৰ ভিডিঅ' গাল চব ডিলিট কৰিলোঁ ফটো গাল বহুত ডিলিট কৰিলোঁ চং বহুতকেইটা ডিলিট কৰিবলগীয়া হৈ গ'ল বা যি কি নহওক আমাৰ এইফালে হেৰি মানে এই ৰাস্তা যোনটো এই ৰাস্তাটো আমাৰ কাম চলি আছে এতিয়া আপোনালোকক কোৱা গোটেই ৰাস্তা কেনেকৈ কি কৰিছে সকলো দেখাবলৈ চেষ্টা কৰিম আৰু যদি নতুন এটা ৰাস্তাত যাত্ৰা কৰিবলৈও চেষ্টা কৰিম চবলক মানে ৰ'ব এইবিলাক মাৰক বুলি কিন্তু মোৰ এই যোনটো ফোন হয় এই ফোনটো অকণ মানে কিবা হেঙাই মানে এই ৰিষ্টাৰ্ট মাৰি দিলোঁ ৰিষ্টাৰ্ট মাৰাৰ পৰা মানে ফোনটো কিবা মানে এই মানে অন অফ মানে এই ৰিষ্টাৰ্ট মাৰাৰ পৰা কিবা গেট ষ্টাৰ্ট নেটৱৰ্ক নাই দেই ফোনটো মানে বস্তু বেমাৰী হৈ গ'লে চাব লাগে ষ্টাৰ্টত যেতিয়া মই ক্লিক কৰোঁ নাই এয়া চাওক এনে মানে বেমাৰ এটা লাগিছে যদি বেমাৰটো সোনকালে ঠিক কৰিব লাগিব তেতিয়া ৰেডি আৰু এটা কথা কোৱা আপোনালোকক এক ছেকেণ্ড হ'ব এই মানে কি হ'ল জানে বসন্তীখন যে আছে বসন্তীখনৰ মানে হাৱাটো পিছলৈ পামচাৰ হৈ গ'ল সেইকাৰণে এতিয়া মই আমাৰ দেউতা ভাগৰ বসন্তীখন লৈ যাব লাগিব মানে এইখনে হ'ল মোৰ মেইন ৰথ আৰু এই ৰথখন লৈ কিনে গৈ আছোঁ ভিডিঅ'টোত চাই থাকোঁ মানে ভিডিঅ'টো বনাই ৰাখি ৰেডি বলক অ'কে ফাইনেলি বলক এয়া চাইকেল মাৰি পেডেল মাৰি গৈ আছোঁ চাইড প্লিজ মেম চাইড প্লিজ অ'কে বলক ফালি যাব লাগে আৰু গোপ্ৰ ল'ব লাগিছিলে দেই গোপ্ৰ নাই ৱাও কি ধুনীয়া ৰাস্তা থেকেছ না কি ধুনীয়া ৰাস্তা আৰু ৰ'ব এক ছেকেণ্ড অ'কে অ'কে ফাইনেলি কি ধুনীয়া ৰাস্তা এটা এই ৰাস্তাটোত একদম পূৰা চাইকেল লৈ কিনে মজা লাগে দেই এনেকুৱা ৰাস্তা মানে ৰাস্তাটো আজি বনাইছে ফাৰ্ষ্ট আৰু গৰু আহি গ'লে হাগি চেচ কৰি দিব ৰাস্তা এইফালে ফাইনেলি নামিম বুলি ভাবিছোঁ ইয়াৰ পৰা অলপ মই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক চ' 1 2 3 গো मंजिलों की न है कोई खबर सफर